নমস্কাৰ বন্ধুসকল, মই সুৰেশ। মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি শিকিম যিসকল ল'ৰা ছোৱালী যাৰ বয়স 18 বছৰ পূৰ্ণ হৈছে আৰু যিসকলৰ ভোটাৰ লিষ্টত এইবাৰ নাম অহাৰ সম্ভাৱনা আছে, তেখেতসকলে কেনেদৰে ঘৰত বহিয়ে নিজৰ মোবাইলত অনলাইন চেক কৰিব পাৰিব যে তেখেতসকলৰ নাম এইবাৰৰ ভোটাৰ লিষ্টত আহিছে নে নাই। ইয়াৰ কাৰণে আপোনালোকে চিম্পলি আপোনালোকৰ মোবাইলৰ গুগল ক্ৰমত যাব লাগিব আৰু ইয়াত গৈ আপোনালোকে 3 ডটত ক্লিক কৰি চিম্পলি ডেস্কটপ সাইট সিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ পিছত আপোনালোকে চিম্পলি টাইপ কৰিব লাগিব ECI অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু সাৰ্চ কৰি দিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব য'ত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহি সাৰ্চ নেম ইন ভোটাৰ লিষ্টত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে এনেকুৱা পেজ খোল খাব য'ত আপোনালোকে নিজৰ নাম লিখিব লাগিব। ধৰি ল'লোঁ মই এজন নাম লিখি দিছোঁ। ইয়াৰ পিছত লিখিব লাগিব দেউতাকৰ নাম, ফাদাৰ্ছ নেম। তাৰপিছত লিখিব লাগিব জন্ম, ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ যদি আপোনালোকে জানে তেতিয়াহ'লে ইয়াতে আপোনালোকে জন্ম তিথিত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব ইয়াৰ, তাৰপিছত মান্থ চিলেক্ট কৰিব লাগিব, তাৰপিছত ডেট। এইখিনি চিলেক্ট কৰাৰ পিছত আপোনালোকে লিংগ চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব, অসম। জিলা চিলেক্ট কৰিব লাগিব আৰু আপোনালোকে বিধানসভা এছেম্বলি চিলেক্ট কৰিব লাগিব। এইখিনি চিলেকশ্যন হোৱাৰ পিছত আপোনালোকে এটা কেপচাৰ কোড থাকিব। সেই কেপচাৰ কোডটো আপোনালোকে চিম্পলি এণ্টাৰ কৰিব লাগিব। মই এণ্টাৰ কৰি দিছোঁ। সকলোখিনি এণ্টাৰ হোৱাৰ পিছত আপোনালোকে চিম্পলি চাৰ্চ কৰি দিব লাগিব। আৰু ইয়াৰ পিছত আপোনালোকে তলত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি পাই যাব। আৰু ইয়াত আপোনালোকে চিম্পলি ভিউ ডিটেইলছ ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ এইখিনি চাব পাৰিব গোটেইখিনি। নাইবা আপোনালোকে প্ৰিণ্ট ভোটাৰ ইনফৰমেশ্যন কৰি আপোনালোকে PDF হিচাপেও এইখিনি ডকুমেণ্টছ ষ্টক কৰি ৰাখিব পাৰে। গতিকে বন্ধুসকল, এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ।